স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মিনি ব্লগলৈ। আৰু পৰিৱেশটো দেখি নিশ্চয় গম পাইছে আজি এটা ধুনীয়া পৰিৱেশলৈ লৈ গৈ আছোঁ আপোনালোকক। আৰু সেইকাৰণে আমলেট বনাই এইবিলাক গাড়ীত উঠাই লৈ লৈছোঁ। মানে আজি আমি গৈ আছোঁ জেঠাইহঁতৰ ওচৰলৈ পথাৰলৈ ভাত দিবৰ কাৰণে। আৰু লগত আছে মোৰ জেঠাই ছোৱালীজনী, যিহেতু ৰাতিপুৱাই তাইক মই ঘৰত থ'বলৈ গৈছিলোঁ আৰু জেঠাইহঁতে ধান দাই আছিলে, গতিকে ভাবিলোঁ আজি আমি পথাৰত গৈ ভাত দিওঁগৈ। মডাৰ্ণ হেৰি মোজা পিন্ধি আহিছে দেই। মোজা পিন্ধি আহিছোঁ আৰু এখন গামোচা লৈ লৈছোঁ। মোজা পিন্ধি পথাৰলৈ অহা মানে মডাৰ্ণ দাৱনী। অকলে নোৱাৰিছোঁ আৰু দি দিছোঁ সেইটো কাৰণে আছে আকৌ চেণ্ডেল নিজাকৈ কেনেকৈ যাম। আৰু এইফালে পৰিৱেশটো চাওকচোন ৰাইজ, ইমান ধুনীয়া পৰিৱেশ। আচলতে একদম গাঁৱলীয়া পৰিৱেশত থাকি মই এনেও আগৰ পৰাই ভাল পাওঁ। সেইকাৰণে আগতে স্কুল বন্ধ দিলেই, গৰম বন্ধ দিলেই ঢাপলি মেলি মামা ঘৰলৈ বুলি। আৰু মামা ঘৰ জেঠাই ঘৰ আমাৰ ওচৰতে, গতিকে আটাইকেই ঘৰতে থাকি আৰু পাছত ঘৰলৈ মানে একদম যোৱা দেৰি হৈ যায়গৈ। আৰু মই যেনেকৈ লেকচাৰ মাৰি আছোঁ, কিছুমানে হয়তো ক'ব এনেই যদি চহৰত থাকে। মই বাৰু গাঁৱতে থাকোঁ, কিন্তু ইমানো ধুনীয়া এটা পৰিৱেশত নাথাকোঁ। মানে আমাৰ গাঁও বুলিও ক'ব নোৱাৰি একেবাৰে, আৰু একেবাৰে চহৰ বুলিও ক'ব নোৱাৰি, একদম মধ্যমীয়া। আৰু মই এনেকুৱা পৰিৱেশ বিচাৰোঁ যাতে ধুনীয়াকৈ আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ' বনাই দিব পাৰোঁ, লগতে এনেকৈ টেঙা খোৱাৰ জুতিও ল'ব পাৰোঁ। আৰু মোৰ টেঙা খোৱা পাত্ৰটো কেনেকুৱা লাগিছে বাৰু? মই নিজে ধুনীয়াকৈ বনাই লৈছোঁ দেই। কেনেকুৱা? এইফালে আমাৰ টেঙা খোৱাত লৈ আছে আমাৰ জেঠাই, আৰু টেঙা খাই হোৱাৰ পাছতে আকৌ আহিলে আমাৰ আইতা। আৰু আইতা ঠেহ মই বোলে মাতি থৈ নাহিলোঁ। আৰু চাওকচোন, টেঙা আমি খাই আজৰি কৰিলোঁ, এইফালে আইতাই বেগতে ধুনীয়াকৈ টেঙা দুটা লৈ আহিছে। মই বোলো থৈ দিয়ক কামত আহিব, মই ঘৰলৈ লৈ যাব পাৰিম। আৰু হয়ো, আইতাই ধুনীয়াকৈ চাইডতে থৈ দিছে। আৰু এইফালে বাইদেৱে মোক মুঠি বান্ধিবলৈ শিকাইছে দেই। ময়ো আৰু ৰৈ থকা নাই, নখোৱাৰ আশাতে অকণমান ধান দাই দিলোঁ। যিহেতু ধানবোৰ পৰি আছিলে, সেয়ে বেছি দাব নোৱাৰিলোঁ। মাত্ৰ 2-3টামান মুঠি আৰু দাই পেলাই আকৌ তাতে ধান দোৱা পৰ্ব মই সামৰণি মাৰিলোঁ। আৰু মোৰ মুঠিটো চাই পেলাই কিন্তু নাহাঁহিব আপোনালোকে দেই, চাওকচোন কিমান ডাঙৰ মুঠি কৰিছোঁ। আৰু এইফালে মামীগৰাকীয়ে বোলে মোকো উঠা, গতিকে উঠাই দিছোঁ ধুনীয়াকৈ। আৰু এইপিনে আইতাই আকৌ কটাৰীয়ে লৈ লৈছে, কিয়নো মানুহ ইমান বেছি হৈ গ'ল, কাচিও নাই, গতিকে বোলে ধান দাবহে লাগে, দাই দিম আৰু। মোৰ এইখন মুখত ফটো নামাৰে আৰু পাই কেলে চেহেৰা আহে যিটো আৰু এইপিনে আমাৰ আইতাৰ কথা শুনিছেনে, কিমান জমনি। ৰ'ব এতিয়া আমি পথাৰত ভাত খাম। আমি উৎপাত কৰি আনিছিলোঁ নহয় দাইলবোৰ। মানে আমি আকৌ দাইল আনোতে অলপমান দাইল পৰিয়ে গ'ল। যিয়ে নহওক তেনেকৈয়ে হওক, আমি বোলো আৰু পথাৰত খাম বুলি আহিছোঁ যেতিয়া খামেই, অলপ হ'লেও খাম। আৰু এইফালে আমলেট লৈ লৈছোঁ, ধুনীয়াকৈ টিফিন বাতিতে খালোঁ। আৰু চাওকচোন, এইপিনে আমাৰ আইতাই কি বনাই দিছে। মই আইতাক কৈছোঁ বোলো সৰুতে যে পেপা বজাইছিলোঁ, পেপা এটা ধুনীয়াকৈ বনাই দিয়কচোন, আকৌ বজাওঁ। আৰু এতিয়া প্ৰজন্মই সঁচাকৈ এইবিলাক বস্তু কিন্তু একদম মানে চিনি নাপায় চাগে। মোৰ বোধেৰে দেই, কিছুমানে পায়, যিবিলাক এনেকুৱা গাঁৱত আছে তেওঁলোকে পায়, কিন্তু প্ৰায়ভাগেই নাপায় চাগে। আৰু এয়া চাওক, এখেতে বনোৱা পেপা আকৌ নাবাজে, যিমানে জোৰ নিদিয়ে লাগিলে। আৰু হাঁহি আমি পথাৰতে পাগল হৈছোঁ, ইমান কষ্ট কৰিছোঁ কিন্তু পেপা নাবাজে। আইতাই বনাই দিয়াটো বাৰু অলপমান বাজিলে। ঠাণ্ডা আমাৰ হৈ গ'ল। চিধা। আৰু এইফালে পথাৰত থাকোঁতে সময়বিলাকনো কেনেকৈ গ'ল ধৰিবই নোৱাৰিলোঁ। মই যিহেতু ঘৰলৈ ঘূৰিব লাগিব, সেয়ে অলপমান সোনকালে আমি তাৰ পৰা ঘূৰি আহিলোঁ। ভাগ্য ভাল আছিল, আজি দেওবাৰ আছিল, সেয়ে আজি এনেকৈ পথাৰৰ আনন্দবিলাক ল'ব পাৰিলোঁ আপোন মানুহবিলাকৰ লগত। ৰ'ব আইতাৰ মৰম চাওকচোন, আহিবৰ সময় লৰালৰিকৈ জলফাই কেইটামান পাৰি দিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। নেক্সট আকৌ জলফাই ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।